এখন ৰাজ্যত এজন ৰজা আছিল। এদিনাখন ৰজাজনে ৰাজ্যৰ প্ৰজাসকলৰ পৰীক্ষা লোৱাৰ কথা ভাবিলে। ভবামতেই তেওঁ এদিন ৰাতিপুৱা সোনকালে ৰাজমহলৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু ৰাজমহললৈ অহা ৰাস্তাটোৰ মাজতে এটা ডাঙৰ পাথৰ থৈ তেওঁ নিজে গছ এজোপাৰ আঁৰত লুকাই থাকিল। লাহে লাহে ৰাজমহললৈ মানুহ অহা আৰম্ভ হ'ল। বহুত মানুহ সেইফালেদি অহা যোৱা কৰি থাকিল, কিন্তু কোনেও সেই শিলটো আঁতৰাবৰ চেষ্টা নকৰিলে। তাৰ সলনি কিছু মানুহে ৰজাজনক গালি পাৰিবলৈহে আৰম্ভ কৰিছিল। ৰজাজনে এই সকলোখিনি কথা লক্ষ্য কৰি আছিল আঁতৰৰ পৰা। ঠিক অলপ সময়ৰ পিছতে সেই ৰাস্তাটোৱেদি গাঁৱৰে এজন খেতিয়ক আহিছিল। খেতিয়কজনে দেখিল যে ৰাস্তাত এটা ডাঙৰ শিল পাৰি থৈ দিয়া আছে। খেতিয়কজনে গৰু গাড়ীখন ছাইডত ৰাখিলে আৰু ৰাস্তাটোত পৰি থকা শিলটো আঁতৰাবলৈ চেষ্টা কৰিলে। শিলটো বহুত গধুৰ আছিল বাবে খেতিয়কজনৰ বহুত কষ্ট হ'ল শিলটো আঁতৰাওঁতে। শিলটো আঁতৰাই মানুহজনে নিজৰ গৰু গাড়ীখনত বহিলগৈ। ঠিক সেই সময়তে তেওঁৰ চকু পৰিল ৰাস্তাৰ মাজতে থকা এটা মোনাৰ ওপৰত, যিটো মোনা শিলটো পৰি থকা জেগাখিনিৰ ঠিক তলতে আছিল। খেতিয়কজন ইমান মগ্ন হৈ কাম কৰিছিল যে তেওঁৰ মোনাটোৰ ওপৰত চকু পৰাই নাছিল। খেতিয়কজন গাড়ীৰ পৰা নামি মোনাটোৰ ওচৰ পালেগৈ আৰু তেতিয়া মোনাটো দেখিলে যে বহুতো সোণেৰে ভৰি আছিল মোনাটো। মোনাটোৰ লগতে কাগজ এখন আছিল, য'ত লিখা আছিল, এই সোণৰ মুদ্ৰাখিনি সেইজনৰ বাবে যিজনে এই শিলটো আঁতৰাইছে। এই কাহিনীটোৰ পৰা এইটোৱে বুজা যায় যে সুযোগ আমি কেতিয়া কোন সময়ত কি ৰূপত পাওঁ সেয়া কোনেও গম নাপায়। সেয়ে সফলতা পাবলৈ হ'লে সকলো কামকে এটা সুযোগ হিচাপে লৈ আগবাঢ়িব লাগে। বন্ধুসকল, যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে নতুন ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।